স্মাৰ্ট নলেজ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ লগত আলোচনা কৰি আছোঁ পৰিৱেশ অধ্যয়নৰ দৰকাৰী কেইটামান প্ৰশ্ন। আমাৰ পাৰ্ট 1 পাৰ্ট 2 গৈছে ডেছক্ৰিপশ্যনত। পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংক আপোনালোকে পাই যাব। তাৰ পৰা পাৰ্ট 1 আৰু পাৰ্ট 2ৰ প্ৰশ্ন কেইটা চাই ল'ব। পাৰ্ট 1ত 60টা প্ৰশ্ন আছে আৰু পাৰ্ট 2ত 30টা প্ৰশ্ন আছে। আৰু এতিয়া পাৰ্ট 3 পৰিৱেশ অধ্যয়নৰ দৰকাৰী প্ৰশ্নৰ পাৰ্ট 3 আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে কৈছোঁ, যদিহে ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে আপোনাৰ নিচিনা আৰু 10জনৰ সহায় হ'ব। আৰু যদিহে ভিডিঅ'টি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটি, আৰু ছাবস্ক্ৰাইব কৰি উঠি লগতে কাষতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব। বেল আইকনটি দবালে আপোনালোকে আমাৰ ভিডিঅ'বিলাক অতি সোনকালে পাই যাব। গতিকে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটি হৈছে, ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান ক'ত স্থাপন কৰা হৈছে? ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান ক'ত স্থাপন কৰা হৈছে? কানাহা, কবেৰ্ট, পেৰিয়াৰ, কাজিৰঙা। শুদ্ধ উত্তৰটো হৈছে কবেৰ্ট। তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ, তলত দিয়াবোৰৰ ভিতৰত কোনবিধৰ জিন বৈচিত্ৰ্য ভাৰতত সৰ্বাধিক মানে কোনবিধৰ জিন এই ভাৰতত সৰ্বাধিক? তো আম। শুদ্ধ উত্তৰটো হৈছে আম। ধান, চাহপাত, বেঙেনা, আম এইকেইটা অপশ্যন দিয়া আছে, কিন্তু শুদ্ধ উত্তৰটো হৈছে আম। তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ, নিজম উপত্যকা কি? প্ৰশ্নটো হৈছে নিজম উপত্যকা কি? কেৰালাত অৱস্থিত বৰ্ষাৰণ্য, নে কৰ্ণাটকত অৱস্থিত বৰ্ষাৰণ্য, নে মহাৰাষ্ট্ৰত অৱস্থিত বৰ্ষাৰণ্য, নে এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে কেৰালাত অৱস্থিত বৰ্ষাৰণ্য। এইখন হৈছে নিজম উপত্যকা। তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ, কোনবিধ বিষাক্ত গেছৰ কাৰণে ভোপাল গেছ দুৰ্ঘটনাটো ঘটি বহু লোকৰ মৃত্যু হৈছিল? ভোপাল গেছ দুৰ্ঘটনা সকলোৱে জানে, তাত বহুতো লোকৰে মৃত্যু হৈছিলে, প্ৰাণহানি হৈছিলে। গতিকে কোনবিধ বিষাক্ত গেছৰ ফলত হৈছিলে? সেই গেছবিধৰ নামটো হৈছে মিথাইল আইচ'চাইনেট। মিথাইল আইচ'চাইনেট খ উত্তৰটো। তাৰ পিছৰ প্ৰশ্নটোলৈ মাজলৈ আহিছোঁ, কাৰ্বন ডাই অক্সাইডে অৱলোহিত ৰশ্মি শোষণ কৰিব নোৱাৰে, প্ৰতিফলিত কৰে, সহজে সঞ্চালন কৰে, নে শোষণ কৰে? শুদ্ধ উত্তৰটো হৈছে ঘ, শোষণ কৰে। কাৰ্বন ডাই অক্সাইডে অৱলোহিত ৰশ্মি শোষণ কৰে। তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ, জীৱমণ্ডলৰ খাদ্য উৎপাদনৰ কেন্দ্ৰ হৈছে? আমাৰ জীৱমণ্ডলৰ খাদ্য উৎপাদনৰ কেন্দ্ৰ হৈছে উপভোক্তা, উৎপাদক, বিযোজক, নে এটাও নহয়? শুদ্ধ উত্তৰটো হৈছে খ, উৎপাদক। জীৱমণ্ডলৰ খাদ্য উৎপাদনৰ কেন্দ্ৰ হৈছে উৎপাদক। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, নিৰ্বনানীকৰণৰ ফলত নিৰ্বনানীকৰণৰ ফলাফল পৰিস্থিতিতান্ত্ৰিক, নে অত্যাধিক বৃষ্টিপাত হয়, নে ভূমিস্খলন বৃদ্ধি হয়, নে এটাও নহয়? তাৰমানে নিৰ্বনানীকৰণ কৰিলে কিনো হয়? শুদ্ধ উত্তৰটো হৈছে ভূমিস্খলন বৃদ্ধি হয়। তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ, স্মগ কি? স্মগ কি? স্মগ আমি পাইছোঁ, কোন ক্লাছত পালোঁ পাহৰিছোঁ, কিন্তু স্মগ কি অপশ্যনকেইটা পঢ়ি দিছোঁ। এখন নগৰ এখনত হঠাতে হোৱা বৰষুণ, নে ধূলিৰ ধুমুহা, নে নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী, নে ধূলি আৰু ধোঁৱাৰ সমষ্টি? শুদ্ধ উত্তৰটো হৈছে নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী, সেইটোৱে হৈছে স্মগ। তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ, জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন কি কাৰণে হ'ব পাৰে? জনসংখ্যা বিস্ফোৰণ, অধিক ফাইটাৰ জেট চলাচল, কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ, বায়ু প্ৰদূষণ আৰু নিৰ্বনীকৰণ। কোনটো শুদ্ধ উত্তৰ? বায়ু প্ৰদূষণ আৰু নিৰ্বনীকৰণৰ ফলত জলবায়ু অস্বাভাৱিক পৰিৱৰ্তন হ'ব পাৰে। তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ, অসমত কিয় সঘনে বানপানী হয়? অসমত সঘনে কিয় বানপানী হয় আপোনালোকে নিশ্চয় জানে, তথাপি অপশ্যনকেইটা পঢ়ি দিছোঁ। বৰষুণ বেছি হয়, কথাটো সঁচা। নিৰ্বনানীকৰণ আৰু ভূমিস্খলন বেছি হৈছে, ভূমিস্খলন হৈছে, নিৰ্বনানীকৰণ হৈছে, গছ গছনি কাটিছোঁ আমি। মথাউৰিবোৰৰ কাৰণে নদীৰ বুকু ওফন্দি আহিছে, মথাউৰিবিলাক বেয়া হৈছে, নদী বাম হৈছে।
এইকেইটা গোটেইকেইটা কাৰণে শুদ্ধ যেন লাগিছে আৰু ঘটো আছে ওপৰৰ আটাইকেইটা কাৰণ গতিকে শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা তাৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছোঁ বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন থাকে আৰু ওজন থকা স্তৰটোৰ আমি নামটো জানোৱে ষ্ট্ৰেটস্ফিয়াৰ গতিকে বাকীকেইটা পঢ়ি নিদিওঁ ষ্ট্ৰেটস্ফিয়াৰত আমাৰ বায়ুমণ্ডলৰ ওজন গেছটো থাকে তাৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছোঁ পানীত বেছিকৈ আৱৰ্জনা থাকিলে তাত থকা অক্সিজেন কমি আহে জলজ উদ্ভিদ বেছিকৈ জন্মে ওপৰত দুয়োটা পৰিস্থিতি দেখা দিয়ে ওপৰত এটাও নহয় যদি পানীত বেছিকৈ আৱৰ্জনা থাকে তেনেহ'লে কি হয় অক্সিজেনটো কমি আহিব জলজ উদ্ভিদ বেছিকৈ জন্মিব দুয়োটা শুদ্ধ গতিকে শুদ্ধ উত্তৰটো হৈছে গ ওপৰত দুয়োটা পৰিস্থিতি দেখা যায় তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ প্ৰদূষণৰ ফলত ক'ত অস্বাভাৱিক অৱস্থা দেখা দিয়ে কেৱল বায়ুত বায়ু আৰু পানীত বায়ু আৰু মাটিত নে সম্পূৰ্ণ পৰিৱেশত প্ৰদূষণৰ ফলত সম্পূৰ্ণ পৰিৱেশত অস্বাভাৱিক অৱস্থা দেখা দিয়ে শুদ্ধ উত্তৰ ঘ তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ষ্ট্ৰেটস্ফিয়াৰত অতি বেঙুনীয়া ৰশ্মি কোনবিধ গেছে শোষণ কৰে অতি বেঙুনীয়া ৰশ্মি ষ্ট্ৰেটস্ফিয়াৰত অক্সিজেনে শোষণ কৰে অক্সিজেনে অতি বেঙুনীয়া ৰশ্মিটো ষ্ট্ৰেটস্ফিয়াৰত শোষণ কৰে তাৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছোঁ তলত দিয়া কোনবিধ গেছ সেউজগৃহ গেছ নহয় সেউজগৃহ গেছ কোনবিধ গেছ নহয় অক্সিজেন মিথেন কাৰ্বন ডাই অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন গতিকে মিথেন কাৰ্বন ডাই অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন এই গোটেইকেইটা সেউজগৃহ গেছ গতিকে নহয় কোনটো অক্সিজেন শুদ্ধ উত্তৰ ক তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ উশাহত গেছ গ্ৰহণ কৰিলেই অক্সিজেনতকৈ বেছি বেগেৰে তেজৰ হিমোগ্ল'বিন দ্ৰৱীভূত হয় প্ৰশ্নটি আকৌ এবাৰ পঢ়িছোঁ উশাহত গেছ গ্ৰহণ কৰিলেই অক্সিজেনতকৈ বেছি বেগেৰে তেজৰ হিমোগ্ল'বিন দ্ৰৱীভূত হয় যদি উশাহত আমি কাৰ্বন মনক্সাইড গ্ৰহণ কৰোঁ তেনেহ'লে অক্সিজেনতকৈ বেছি বেগেৰে তেজৰ হিমোগ্ল'বিন দ্ৰৱীভূত হয় শুদ্ধ উত্তৰ কাৰ্বন মনক্সাইড তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাত কি থাকে কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড নাইট্ৰাছ অক্সাইড নে হাইড্ৰ'কাৰ্বন কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড শুদ্ধ উত্তৰটো হৈছে খ যিকেইটা একেলগে আছে হাইড্ৰ'কাৰ্বন কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড যান বাহনৰ পৰা নিৰ্গত হোৱাত থাকে এইকেইটা গতিকে তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ফ্ল'ৰাইড প্ৰদূষণৰ ফলত প্ৰথমে কি প্ৰভাৱিত হয় ফ্ল'ৰাইড যদি প্ৰদূষণ হয় তেনেহ'লে কি প্ৰভাৱিত হয় গাৰ ছাল হাওঁফাওঁ হৃদযন্ত্ৰ নে দাঁত শুদ্ধ উত্তৰটো হৈছে দাঁত তাৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছোঁ ফটোকেমিকেল জাৰক কিহেৰে গঠিত হয় ফটোকেমিকেল জাৰক কিহেৰে গঠিত হয় শুদ্ধ উত্তৰটো হৈছে গ O3 PaNO2 গোটেইকেইটা পঢ়ি দিলে আপোনালোকৰ ভুল লাগিব গতিকে ফটোকেমিকেল জাৰক কিহেৰে গঠিত হয় সেইটো যদি মনত ৰাখিব লাগে তেনেহ'লে ফটোকেমিকেল জাৰক কিহেৰে গঠিত হয় O3, PaN, NO2 এইটো মনত ৰাখিলে হ'ল তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ কোনবিধ প্ৰদূষণৰ দ্বাৰা তাজমহল অধিক ক্ষতিগ্ৰস্ত হৈছে কোনবিধ প্ৰদূষণৰ দ্বাৰা তাজমহল অধিক ক্ষতিগ্ৰস্ত হৈছে তাজমহল অধিক ক্ষতিগ্ৰস্ত হৈছে মিথেনৰ পৰা তাজমহল অধিক ক্ষতিগ্ৰস্ত হৈছে সি আছে ক্লৰিন আছে ছালফাৰ ডাই অক্সাইড আছে গতিকে বাকীকেইটা আমি নাৰাখোঁ মনত মিথেনৰ কথা মনত ৰাখিম তাজমহল অধিক ক্ষতিগ্ৰস্ত হোৱা তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ কোনবিধ প্ৰদূষণৰ দ্বাৰা মিনামাটা ৰোগ হয় মিনামাটা ৰোগ কোনবিধ প্ৰদূষণৰ পৰা হয় পাৰা প্ৰদূষণৰ পৰা মিনামাটা ৰোগ হয় এইটো ডাইৰেক্ট জানি থ'লেই হ'ল তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ তলত দিয়া কোনবিধ প্ৰজাতিত গাঢ়তা সৰ্বাধিক পোৱা যায় কেঁকুৰা সাগৰীয় গাল ইল নে উদ্ভিদ গ্লবক অপশ্যনকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ কেঁকুৰা সাগৰীয় গাল ইল নে উদ্ভিদ গ্লবক তলত দিয়া কোনবিধ প্ৰজাতিত গাঢ়তা সৰ্বাধিক পোৱা যায় ইলত তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ কি ধৰণৰ দেশত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব পৰা হৈছে
জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব পৰা কেনেকুৱা ধৰণৰ দেশত হৈছে যিকোনো দেশতে হ'ব পাৰে দুখীয়া দেশত উন্নয়নহীন দেশত উন্নত দেশত শুদ্ধ উত্তৰ হৈছে উন্নত দেশত কি কৰিব পৰা হৈছে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব পৰা হৈছে তাৰ পিছৰ প্ৰস্তুতিৰ মাজলৈ আহিছোঁ আপোনালোকক জনাইছোঁ যদি আপোনালোকে আমাৰ এই প্ৰশ্ন শিতানটি যদিহে ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে বা পৰামৰ্শ থাকে আমাৰ ওপৰত তেনেহ'লে কমেণ্ট বক্সত জনাব নিশ্চয় আপোনালোকৰ ৰিপ্লাই দিবলৈ আমি চেষ্টা কৰিম তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ কি কাৰণে নগৰবোৰত জনসংখ্যা বেছি হয় নগৰবোৰত জনসংখ্যা বেছি হোৱাৰ কাৰণ কি জীৱিকা উপাৰ্জনৰ পথ সহজে পায় নে সেই পৰিৱেশত থাকি ভাল লাগে নে বজাৰ সস্তা নে কম খৰচত ঘৰ চলাব পাৰি নোৱাৰে কম খৰচত বজাৰো সস্তা নহয় সেই পৰিৱেশত থাকি ভালো নালাগে হুলস্থুল গাঁৱলীয়া পৰিৱেশতেই ভাল লাগে কিন্তু নগৰ অঞ্চলত জনসংখ্যা কিয় বেছি কাৰণটো হৈছে জীৱিকাৰ উপাৰ্জনৰ পথ সহজে পায় শুদ্ধ উত্তৰ কম তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত হাইড্ৰ'কাৰ্বন কাৰ্বন মনক্সাইড নাইট্ৰিক অক্সাইড এই তিনিটা থাকে মনত ৰাখিলে হ'ল হাইড্ৰ'কাৰ্বন কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড হাইড্ৰ'কাৰ্বন কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত থাকে ই অতিকৈ বিষাক্ত তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ এখন নগৰত বায়ু প্ৰদূষণৰ ঘাই উৎস কি নগৰত বায়ু প্ৰদূষণৰ ঘাই উৎস হ'ব যান বাহন তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছোঁ ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধৰ নাম কি আছিলে আমি অলপ আগতেও পঢ়ি আহিছোঁ সেইটো হৈছে মিথাইল আইচ'চায়ানেটৰ ফলত দুৰ্ঘটনাৰ ফলত ভূপাল গেছ দুৰ্ঘটনাটো হৈছিলে তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ কি ইয়াৰ আগতে আপুনি অপশ্যনটো চাগে গম পোৱা নাই অপশ্যনটো হৈছে গ মিথাইল আইচ'চায়ানেট এইটো হৈছে অপশ্যনটো গ ভূপাল গেছ দুৰ্ঘটনা বুলি ক'লে মনত ৰাখিব মিথাইল আইচ'চায়ানেট তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ কি গেছৰ কাৰণে অম্ল বৰষুণ পৰে এচিড বৰষুণ পৰে খ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ বাবে এচিড বৰষুণ পৰে তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ সেউজ গৃহ প্ৰভাৱৰ কাৰণে পৃথিৱীৰ গড় উষ্ণতা বাঢ়ি থাকে পৃথিৱীৰ গড় উষ্ণতা একে থাকে সেউজ গৃহ প্ৰভাৱৰ কাৰণে পৃথিৱীৰ গড় উষ্ণতা একে থাকে নে পৃথিৱীখন সেউজীয়া হৈ থাকে নে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি হয় নে পৃথিৱীৰ গড় উষ্ণতা হ্ৰাস হয় সেউজ গৃহ প্ৰভাৱৰ বাবে পৃথিৱীৰ গড় উষ্ণতা একে থাকে শুদ্ধ উত্তৰটো ক তাৰ পিছৰ প্ৰশ্নটিৰ মাজলৈ আহিছোঁ ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন গেছৰ তৰপটো বিষাক্ত অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ শোষক সকলো অতি বেঙুনীয়া ৰশ্মিৰ বাবে স্বচ্ছ কোনটো প্ৰশ্নটো আকৌ এবাৰ পঢ়িছোঁ ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন গেছৰ তৰপটো ষ্ট্ৰেটোস্ফিয়াৰত থাকে আৰু এইটো কি অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ শোষক গতিকে 30টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ পিছৰ খণ্ডত বাকী 30টা কৰিম গতিকে এতিয়ালৈ বিদায় লৈছোঁ বিদায় লোৱাৰ আগত কৈছোঁ যদি এই ভিডিঅ'টি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ